বন্ধুসকল, জংঘলত এটা জন্তুৱে আন এটা জন্তুক শিকাৰ কৰি জীয়াই থাকে। এই চক্ৰত কোনোবা এটা জীৱ জীয়াই থাকে আৰু কোনোবা এটা মৰি থাকে। ইয়াৰ বাহিৰে আমি মানৱজাতীয় জীৱ-জন্তু মাৰি মাংস খাওঁ। কিন্তু আমাৰ এই পৃথিৱীত এনে কিছুমান গছ আছে যি কীট-পতংগ খাই জীয়াই থাকে আৰু এইবোৰক গছক মাংসভোজী বুলি কোৱা হয়। এনে কিছুমান মাংসভোজী গছৰ বিষয়ে আজি ক'বলৈ লৈছোঁ। ডাইনিয়া মচুপোলা। এই গছবিধ দেখিবলৈ ভয়ানক। কেতিয়াবা এনে লাগে যেন কীট-পতংগৰ বাবে ই বহি থাকে আৰু যেতিয়াই কীট ইয়াৰ ওপৰত বহে লগে লগে ই জাপ খাই পৰে আৰু মুখখন তেতিয়ালৈকে নুখুলে যেতিয়ালৈকে কীট মৰি পচি নাযায়। চাৰাচেনিয়া। আপুনি এতিয়ালৈকে চাগে এনেকুৱা গছ দেখিবলৈ পোৱা নাই যি গছৰ ঢাকনি থাকে। এই মাংসভোজী গছবিধ উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ কিছু জংঘলত পোৱা যায়। এই ফুলৰ মুখখন ওপৰ ফালে থাকে আৰু এই ফুলৰ পৰা এবিধ মিঠা ৰস বাহিৰ হয়। এই ৰসখিনি ফুলৰ তলৰ ভাগত থাকে। এই ৰস খাবলৈ যেতিয়া কীট-পতংগ ভিতৰলৈ সোমাই যায়, ই আৰু বাহিৰ হৈ ওলাই আহিব নোৱাৰে আৰু তাতে মৃত্যু হয়। এই ফুলৰ ওপৰত থকা ঢাকনিখনে বৰষুণৰ পানী ভিতৰলৈ যোৱাত বাধা দিয়ে। বৰষুণৰ পানী সোমালে ইয়াৰ কাম নাইকিয়া হৈ পৰে। বাইবেলছ। এই গছবিধ সৰু আৰু জোপোহা আকৃতিৰ হয়। বেছিভাগ অষ্ট্ৰেলিয়াত পোৱা যায়। এই গছৰ ফুলবোৰ চিকমিকাই থাকে। এই গছৰ ডালবিলাকৰ পৰা এবিধ বিজলুৱা পদাৰ্থ বাহিৰ হৈ থাকে। এই পদাৰ্থ কীট-পতংগৰ গাত লাগিলে সেই কীট-পতংগ লগে লগে পচি যায়। ড্ৰচেৰা। ড্ৰচেৰা গছ দেখিবলৈ বৰ ধুনীয়া, কিন্তু ইয়াক কেতিয়াও চুবলৈ চেষ্টা কৰিব নালাগে, কাৰণ ই আচলতে বিষাক্ত গছ হয়। এই গছৰ কাঁইটেৰে ভৰা, যাৰ পৰা এবিধ বিজলুৱা পদাৰ্থ উৎপন্ন হয়। এই পদাৰ্থবিধ সূৰ্যৰ ৰশ্মি পৰিলে নিয়ৰ দৰে জিলিকি উঠে। পাতৰ ওপৰত থকা এই পদাৰ্থবিধে কীট-পতংগক আকৰ্ষিত কৰে আৰু যেতিয়াই কীট-পতংগ এই পাতত পৰে তেতিয়াই আঠাযুক্ত পদাৰ্থবিধে কীট-পতংগৰ গাত লাগি ধৰে। ইয়াৰ পিছত এই গছবিধে কীট-পতংগ মাৰি চিকাৰ কৰে। নেফেথিছ। নেফেথিছ নামৰ গছবিধে এন্দুৰ, ভেকুলী আদি ভক্ষণ কৰে। এই গছৰ গ্ৰন্থিৰ পৰা বিজলুৱা পদাৰ্থ বাহিৰ হয় আৰু এই পদাৰ্থবিধ খাবলৈ কীট-পতংগ ইয়াৰ মুখত পৰিলেই পিছলি ভিতৰলৈ সোমাই যায় আৰু ভিতৰতে মৃত্যুমুখত পৰে। এই গছবিধ চীন আৰু মালয়েছিয়াত খুবেই পোৱা যায়। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে আমাক জনাব। লগতে ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।